হেল্ল' বন্ধুসকল, পাৰ্চেল লৈ গৈ আছোঁ আৰু 11টাৰ আগতে যাব লাগিছিল, কিন্তু ইয়াতে কাৰেণ্ট নোহোৱাৰ বাবে খোজকাঢ়ি চিৰি চৰি যাই আছোঁ 8 মাইলৰ পৰা। আপোনালোকে দেখা পাইছে পূৰা অন্ধকাৰ দেখিছেনে? এনেকৈ 8 নম্বৰৰ পৰা আহিছোঁ আৰু এনেকৈ চিৰি নামি আৰু পাৰ্চেলটো সোনকালে যাব লাগে, পাৰিম নে নোৱাৰিম নাজানো। 12টাৰ আগতে বিচাৰিছিলে, দেখিছে কেনেকৈ। আৰু মই বেছি চিৰিও চৰিব নোৱাৰোঁ, যিহেতু মোৰ আঁঠু দুটাত লাগে, মানে পৰি গৈছিলোঁ, তেতিয়াৰ পৰা আঁঠু দুটাত মানে অকণমান অসুবিধা। কিবা কৰি গৈ আছোঁ এনেকৈ চিৰি। আৰু এনেকৈ বন্ধুসকল আহি পালোঁ কোনোমতে চিৰি নামি আৰু এয়া দেখিছে একেবাৰে লাইট নাই। এনেকৈ কোনোমতে আহি পালোঁ আৰু এতিয়া আকৌ নতুন আৰু এটা জেগাত যাব লাগিব, য'ত অৰ্ডাৰ আছে, তাতে অৰ্ডাৰটো দিব গৈ আছোঁ। 8 নম্বৰৰ পৰা কোনোমতে আহিছোঁ আৰু